নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ নাৰী সন্দৰ্ভত চাণক্য নীতিৰ 3টা প্ৰস্তাৱ আগবঢ়ালোঁ। পত্নী, কন্যা, ভগ্নী বা মাতৃ তেওঁলোকৰ সুৰক্ষাক লৈ প্ৰতিজন পুৰুষেই এবাৰ হ'লেও চিন্তা কৰে। পুৰুষৰ এই চিন্তাক লৈ আচাৰ্য চাণক্য নীতিত এনে 3টা বিশেষ স্থানৰ কথা উল্লেখ আছে, যি ঠাইত এগৰাকী নাৰীক কেতিয়াও এৰিব নালাগে। যদি সেই স্থানত নাৰীগৰাকীক এৰে তেন্তে সেই পুৰুষে গোটেই জীৱন পস্তাবলগীয়া হয়। আহক আজি জানি লওক কি সেই স্থান য'ত নাৰীক এৰাটো পাপতকৈও কম নহয়। কূটনীতিৰ আচাৰ্য চাণক্যই তেওঁৰ নীতিত সকলো পুৰুষক বিশেষকৈ স্বামীসকলক সজাগ কৰি যি 3টা স্থানৰ কথা উল্লেখ কৰিছে, সেই স্থানত প্ৰতিজন পুৰুষেই কেতিয়াও পত্নীক এৰিব নালাগে। লাগিলে যিমানেই কঠিন সময় নাহক, যিমানেই বেয়া দিন নাহক, লাগিলে এজন স্বামীয়ে কেতিয়াও নিজৰ পত্নীক বেলেগ পুৰুষৰ সৈতে অকলে এৰিব নালাগে। এই ক্ষেত্ৰত তেওঁলোকক আপুনি একেবাৰে দোষী বুলিও ক'ব নোৱাৰে, কাৰণ এনে সময়ত চিন্তা ভাৱনা ইমানেই চঞ্চল হৈ পৰে যে মনুষ্যই নিজৰ সীমা কেতিয়া পাৰ কৰে তাৰ কোনো ঠিক নাথাকে। সেইবাবেই হয়তো আমাৰ ধৰ্মশাস্ত্ৰত এগৰাকী ভৰ যৌৱনা গাভৰু নিশা নিজৰ পিতৃৰ সৈতেও অকলে থকাত বাধা আৰোপৰ কথা উল্লেখ কৰিছে। মনোবিজ্ঞানৰ মতে গভীৰ নিশা মানুহৰ মনটো বেছি চঞ্চল হৈ পৰে। গতিকে এনে সময়ত এগৰাকী নাৰী বা এজন পুৰুষ অকলে থকাটো মুঠেও সুবিধাজনক নহয়। তেওঁলোকৰ মাজত যি ধৰণৰ সম্পৰ্কই নাথাকক লাগে, এনে সময়ত মানুহে বিবেক বুদ্ধি হেৰুৱাই পেলোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। যদি পত্নীৰ গাত কোনো দোষ নাই, কিন্তু ওচৰ চুবুৰীয়া বা অন্য মানুহে তেওঁক দোষী সজাব বিচাৰে, তেতিয়া সেই পৰিস্থিতিত স্বামীয়ে পত্নীক পূৰ্ণ সমৰ্থন আগবঢ়াব লাগে। কাৰণ এগৰাকী নাৰীয়ে নিজৰ সকলো এৰি এই বিশ্বাসতেই আন এখন ঘৰলৈ আহে যে তেওঁৰ সুৰক্ষাৰ দায়িত্ব তেওঁৰ স্বামীয়ে ভালদৰে গ্ৰহণ কৰিব। এটা সুৰক্ষিত ভৱিষ্যত তেওঁ স্বামীৰ নেতৃত্বত পাব বুলি স্বামীৰ ওপৰত পত্নীৰ অগাধ বিশ্বাস ৰাখি সংসাৰৰ পাতনি মেলে। সেইবাবে গোটেই পৃথিৱীখনেই পত্নীৰ বিৰুদ্ধে মাত নামাতক কিয়, স্বামীজনে নিজৰ পত্নীক বিশ্বাস কৰে। পত্নীৰ পবিত্ৰতাত যদি সন্দেহ নাই, তেন্তে তেওঁ পৃথিৱীৰ কাৰো কথাই কেতিয়াও কাণ দিব নালাগে। পত্নীৰ বেমাৰ হোৱাৰ সময়ত যদি পত্নীৰ বেমাৰ হয়, সেই পৰিস্থিতিত এজন স্বামীয়ে কেতিয়াও নিজৰ পত্নীক অকলে এৰিব নালাগে। যিদৰে এগৰাকী পত্নীয়ে স্বামীৰ সেৱা শুশ্ৰূষা কৰে, ঠিক সেইদৰেও স্বামীয়েও পত্নীৰ এই কঠিন সময়খিনিত তেওঁক সেৱা কৰিব লাগে। গতিকে আচাৰ্য চাণক্যই দিয়া এই 3টা উপদেশৰ গভীৰতা বুজি যিকোনো এজন পুৰুষ বা স্বামীয়ে নিজৰ পত্নী, ভগ্নী, কন্যা বা মাতৃৰ বটবৃক্ষৰ দৰে শাসক হৈ থাকিব লাগিব। আশা কৰোঁ নিশ্চয় ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।